আজি নেশ্যনেল ইউনিটি ডে তাৰ কাৰণে ৰান ফৰ ইউনিটি এটা কাৰ্যসূচী সমগ্ৰ দেশে পালন কৰিছে। আজিও আমি কোকৰাঝাৰ জিলা কোকৰাঝাৰত থকা সকলো স্কুল সকলো কলেজ ইউনিভাৰ্চিটি বিভিন্ন শিক্ষা অনুষ্ঠানে আজি নিজ নিজ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই ইয়াত আমি অংশগ্ৰহণ কৰিছোঁ। ময়ো কোকৰাঝাৰ UN একাডেমি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এই কাৰ্যসূচীত ময়ো অংশগ্ৰহণ কৰিছোঁ। যিগৰাকী মহান ব্যক্তি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেল, যাক ভাৰত ৰত্নও দিয়া হৈছিলে, তেওঁৱে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে, তেওঁৱে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম হোম মিনিষ্টাৰ আছিলে, ভাল এজন অধিবক্তা, ভাল এজন বেৰিষ্টাৰ আছিলে, বিভিন্ন ক্ষেত্ৰতে তেওঁৰ অৱদান আছে। গতিকে তেনেকুৱা এজন ব্যক্তিয়ে ভাৰতৰ সদায় তেওঁ ইউনিটি বিচাৰিছিল। আজিৰ এই সময়ত এই কাৰ্যসূচীৰ যোগেদি ময়ো সকলোকে আহ্বান জনাব বিচাৰিছোঁ, ভাৰতত থকা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলে সদায় যেন আমি ভাৰতৰ ইউনিটিটো যাতে বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে যাতে আমি কাম কৰিব পাৰোঁ, তেনেকুৱা সদিচ্ছাৰে যাতে কাম কৰিব পাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। নেশ্যনেল ইউনিটি ডে আৰু সেই নেশ্যনেল ইউনিটি ডেটো চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিৱস হিচাপে উদযাপন কৰা হয় আৰু তাকে আমি নেশ্যনেল ইউনিটি ডে হিচাপে উদযাপন কৰা হৈছে। ইয়াৰ মেইন অৰ্থটো হ'ল ৰান ফৰ ইউনিটি মিন। তেখেতে প্ৰথম ব্যক্তি আছিলে যিজনে প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ এণ্ড অলছ' দ্য হোম মিনিষ্টাৰ অফ ইণ্ডিয়া, আৰু তেখেতক আমি ভাৰতৰ আইৰণ মেন হিচাপেও জনা গৈছিলে। ইয়াৰ মেইন কাৰণটো হ'ল তেখেতে প্ৰথম ব্যক্তি যি ব্যক্তিয়ে ইউনিটি, ইণ্টিগ্ৰিটি আৰু ছিকিউৰিটি ফৰ দ্য ইণ্ডিয়া হিচাপে কথা কৈছিলে আৰু কাম কৰিছিলে। আজিৰ দিনটো ৰান ফৰ ইণ্ডিয়া ইউনিটিক লৈ পেলাই আমি নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰা হয় বা উদযাপন কৰা হয়।